এখন হোজাই ডিষ্ট্ৰিক্টৰ ৰাজমোহন নাথ আৰ্ক'লজিকেল পাৰ্ক হয়। তো ভাবিছিলোঁ ইয়াত এবাৰ সোমাই যাওঁ, কিন্তু লকডাউনৰ পৰা এইখন বন্ধ, ক'ভিডৰ কাৰণে বন্ধ হৈ আছে এতিয়াও। তো ইয়াততো সোমাব নোৱাৰোঁ, ইয়াৰ পৰা গৈ থাকোঁ এতিয়া। হেল্ল' গাইজ, নমস্কাৰ, ৱেলকাম বেক টু মাই চেনেল ট্ৰেভেলিং ডায়েৰিজ। তো কথাটো এনেকুৱা হ'ল, মোক লগৰ এজনে যোৱাকালিৰ পৰা ফোন কৰি মাতি আছে তাৰ ৰুমত। তো যোৱাৰ আগত আহিলোঁ, এই হোজাইত এখন আৰ্ক'লজিকেল পাৰ্ক আছে, ৰাজমোহন নাথ আৰ্ক'লজিকেল পাৰ্ক। ইয়াতে সোমাম বুলি ভাবিছিলোঁ, কিন্তু বন্ধ, ক'ভিডৰ পিছৰ পৰা বন্ধ হৈছে। তো এতিয়া তাৰ ৰুমলৈকে যাই থাকোঁ। তো চাই থাকক ভিডিঅ'টো আপোনালোকে। মই এতিয়া গৈ আছোঁ মোৰ লগৰজনৰ ৰুমলৈকে, সঞ্জয় ৰুমত যাম। তো সি থাকে লংকাত থাকে সি। তো মোৰ ৰুমৰ পৰা 20 কিলোমিটাৰ হয় তাৰ ৰুমলৈকে। যাই চাওঁ কি কৰোঁ। তো মই এতিয়া আহি পালোঁ সঞ্জয় ৰুমত। তো চাওঁ সি কি কৰি আছে। আমি 2010ৰ পৰা একেলগে আছোঁ, য'তেই যাওঁ তাতে আমি এক লগ পাওঁ। বহুত পুৰণা ফ্ৰেণ্ড হয়, একেলগে হাই ছেকেণ্ডাৰী পঢ়িছিলোঁ তেতিয়াৰ পৰা। 2010ৰ পৰা আমি একেলগে আছোঁ। যোৰহাটত ই জে চিত পঢ়িলে, মই জে এম চিত পঢ়িলোঁ, তাতেও একেলগে পাইছিলোঁ। এতিয়া হোজাইত আহিছোঁ, মোৰ ৰুমৰ ওচৰতে, গতিকে আজি মাতি দিলোঁ, লগ লাগি খানা এটা খাওঁ। তো আজি সঞ্জয় কি খায়? তো এতিয়া আমি আহিছোঁ বজাৰ কৰিবলৈ, অলপ বজাৰ কৰি লওঁ। সঞ্জয়ৰ মাংস খাওঁ লাগি আছে, মাটন। তো সেইকাৰণে আজি মাটন খাওঁ, বজাৰ কৰিব আহিছোঁ। ইয়াতে মাটনৰ দাম আৰু ব্ৰইলাৰৰ দাম অলপ ডিফাৰেঞ্চ আছে বেলেগতকৈ। তো দেখাই আছোঁ আপোনালোকক। মাটন কেনেকৈ কিলো? মাটন কিলো কেনেকৈ? 650। অঁ, ঠিক আছে। ব্ৰইলাৰ কেজি কিমান কৈ দিয়কচোন? 160। হোজাইতকৈ ইয়াত কম যে কিয়? হোজাইতকৈ কম যে, হোজাইতটো 220 টকা। আপুনি 160 দিয়ে? তো লংকাত চিকেনৰ কিলো 104 টকা, কাটা চিকেনৰ কিলো। আমাৰ হোজাই আৰু গুৱাহাটীততো 220 টকা কিলো। নাজানো ইয়াত ইমান কম কিয়, বাকী চব্জিটো চব দাম একেই, চেমে। তো এতিয়া বজাৰৰ পৰা গৈ থাকোঁ আমি। বজাৰৰ পৰা আহিলোঁ, মাংস, গাখীৰ, মিঠাই এইবিলাক চব লৈ আহিলোঁ। চাহ বনালোঁ, চাহ খালোঁ। এতিয়া অলপমান বহিছোঁ। তো ইয়াৰ পিছত বনাম মাটন। আপোনালোকক দেখাই আছোঁ আজি মাটন বনোৱাটো, মোৰ ষ্টাইলত মাটন। একচুৱেলি আজি ৰেচিপিটো মই মানে এনেকুৱা ষ্টাইলত, মানে একদম চিম্পুলকৈ বনাম মাটনটো। তাৰমানে ধৰ যিবিলাক ঘৰৰ পৰা বাহিৰত থাকে, ৰুমত থাকি নিজে খানা বনাই খাই আছে ন ল'ৰাবিলাকে, সিহঁতে খাব একদম ইচ্ছা কৰিলে বিন্দাছ টেনশ্যন নোহোৱাকৈ খানা বনালে হ'ল। তো শ্বপিং মল নাই না, শ্বপিং মল নাই না, উপায় নাই আৰু। বিলাহীটা অলপ অলপ পুৰি ল'ম। এয়া মই 2টা পিঁয়াজ কাটি লৈছোঁ, আদা, নহৰু, জলকীয়া, বিলাহী। ধুনীয়াকৈ কেৰাহী বহাই দিছোঁ। মাংস এতিয়া মই বনাম, তেল দিম ইয়াতে। হৈ যাব। ঘৰৰ পৰা বাহিৰত আছে, ৰুমত থাকে, ৰুমত থাকি যোনে বনাই খাব লগা হৈ আছে নিজে নিজে, সিহঁতৰ কাৰণে একদম ইজি চিম্পল ৰেচিপি। ধুনীয়াকৈ কেৰাহীত তেল দিছোঁ, এতিয়া আদা নহৰু দিম। আদা নহৰু দিছোঁ, জলকীয়া দিছোঁ,
এতিয়া দিম পিঁয়াজ। তো এতিয়া মেইন কথা হ'ল আহিল নিমখ। নতুন নতুন মানুহ চবৰে নিমখত অলপ প্ৰব্লেম আহে। তো মই একদম চিম্পল কৈছোঁ, এতিয়া পিঁয়াজ দিছোঁ নহয়, তো আমি এইখিনি জোখত নিমখ দিম। তো এইখিনি আন্দাজত অলপ নিমখ দি দিলে হ'ল। মানে ষ্টেপ বাই ষ্টেপ নিমখ দি দিব পাৰা। মইতো ইচ্ছা কৰিলে একেলগেও দি দিব পাৰোঁ গোটেই তৰকাৰীখিনি নিমখ। মোৰ সেইখিনি হিচাপ আছে, কিন্তু ষ্টেপ বাই ষ্টেপ মই দেখাই দিছোঁ। এতিয়া পিঁয়াজৰ কাৰণে আমি এইখিনি নিমখ দিলোঁ। পিঁয়াজটো দুটা কাৰণত দিছোঁ নিমখটো। এটা হ'ল পিঁয়াজটো সোনকালে গলি যাব, আৰু দুটা হ'ল মানে যিবিলাকে নিমখ বেছি হৈ যায় ন তৰকাৰীত, সিহঁতক ষ্টেপ বাই ষ্টেপ দিব। এতিয়া পিঁয়াজৰ কাৰণে অকণমান নিমখ দিলোঁ। এতিয়া পিঁয়াজখিনি অলপ ধুনীয়াকৈ গলি গৈছে। এতিয়া মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি দি দিছোঁ। অলপ অকণমান গেছটো কমাই দিছোঁ। কেৰাহীটো নতুন কেৰাহী চলিছে, তো কেৰাহীটো অলপ জলদি লাগি যায়। তো এতিয়া মই দিম ইয়াতে মছলা। ইমান মছলা খোৱাটো বেয়া। মেইনলি হালধি, জালুক জিৰা আৰু জলকীয়া, আদা নহৰু এইখিনি হ'লে হৈ যাব। মিট মছলা আৰু এক্সট্ৰা কিবা কিবি এইবিলাক ইমান খাই পেলাব নাই। গৰম মছলা গোটাটো কিনি ধুনীয়াকৈ ৰুমত পিচি ল'বা, বাছ। এতিয়া হালধি ক'তো সঞ্জয় আচ্ছা, এইটো কিনা হালধি অলপমান এনেও বেছি দিব লাগে। তো মই অলপ আগত দিছোঁ, এক চামুচমান দি দিবা কিনা হালধিটো। ভাল। এতিয়া জিৰা গুৰি আছে নে চাওঁ, জিৰা এটা কাম কৰিবি, জালুক 50, জিৰা 100 এনেকৈ কিনি ঘৰত লৈ যাবি। ঘৰত লৈ যাই খুন্দি লৈ আহিবি হা। এইবিলাক মছলা খালে টেষ্ট নাহে। এতিয়া জিৰা দিছোঁ, মাংসখিনি পেলাই দিওঁ। ইমান আমি মানুহ ৰৈ থাকিব বেয়া পাইতো, আৰু জলদি লাগে আমাৰ ল'ৰা মানুহ তৰকাৰী। মেইন কথাটো হ'ল এতিয়া মাংসৰ জোখত নিমখ দিম। মই এতিয়া মাংস এতিয়া আধা কিলো, এক চামুচ, এই চামুচত 1 চামুচ নিমখ দি আৰু অকণমান দি দিছোঁ। মই আৰু নিমখ দিব নালাগে, তোমালোকে অলপ কমকৈ দি থাকিবা। জিভাত লগাই চাই নিমখটো টেষ্ট কৰি দি থাকিবা অলপকৈ, কথা নাই। মছলা দি মাংসখিনি লাৰি এতিয়া অকণমান জুইটো কমাই দিওঁ। কমাই দি ঢাকোন এখন দি লৈ ধুনীয়াকৈ, এতিয়া মোবাইলত বহুত মেছেজ আহি থাকিব পাৰে, তো অলপ মোবাইলটো পিটিকি লওঁ। ধুনীয়াকৈ জুইটো কমাই দি থৈ গৈছিলোঁ কাৰণে 5 মিনিট ধুনীয়াকৈ মোবাইলটো টিপিব পাৰিলোঁ। এতিয়া মাংসৰ পানী ওলাই আছে। এতিয়া অলপমান গেছটো বঢ়াই দিছোঁ, ইমান ৰখিও থাকিব নোৱাৰি নহয়। মাংসৰ পানীটো প্ৰথমতে মৰি যাওক, তাৰপিছত আমি দিম ইয়াত আলু সঞ্জয় আলু কাটি আলুটো কাটি লওঁ। এই জুইটো বেছিকৈ দিয়াৰ কাৰণে এতিয়া মাংসৰ পানীটো নোহোৱা হৈ গৈছে। এইটো যিটো পানী ওলাই আৰম্ভণিতে, সেই পানীটো একেবাৰে নোহোৱা হৈ যোৱাৰ পিছতহে পানী দিব লাগে, নহ'লে তাৰ আগত যদি পানীটো দিয়া যায় তো তৰকাৰীটো এটা বেলেগ এটা স্মেল আহি যাব, এটা কেঁচা এটা লাগি থাকে। এই মাংসটো এতিয়া কালাৰটো ধুনীয়া আহিছে, পানীটো শুকাই গ'ল মাংসত। এতিয়া মই ইয়াতে আলু দিম। তো ইয়াতে মই এতিয়া দিছোঁ আলু। আলু দিলোঁ, আলু দি এতিয়া দিম ইয়াতে পানী অকণমান পানী দি আলুখিনি এতিয়া সিজিব দি দিছোঁ। এতিয়া আকৌ ধুনীয়াকৈ আমি জুইটো আৰু অলপমান কমাই দিওঁ, যাতে আমি মোবাইলটো টিপিব আৰু অলপমান সময় পাওঁ। তো আঞ্জা ধুনীয়াকৈ উতলি আছে, আলু অলপ বাকী আছে সিজিবলৈ, হৈ থাকিব। পানী দি থৈ গৈছিলোঁ মই ধুনীয়াকৈ আলু সিজিবৰ কাৰণে। এতিয়া আলু সিজিছে, মাংসও সিজিছে বাৰু, চোৱা নাই, সঞ্জয়ক চাব দিব। সঞ্জয়, অলপমান টেষ্ট কৰি চাইছোন। পানীটো দি ধুনীয়াকৈ আৰামত কিবা এটা কাম কৰিব পাৰিব, তাৰপিছত আহি মাংসটো চালে হ'ল। এতিয়া যদি সঞ্জয়ক এতিয়া মই চাব কিবা এটা দে, তই চাহ অলপমান অলপ টেষ্ট কৰি চাই।
কেনেকুৱা মজা আছে ঠিক আছে থেংক ইউ এতিয়া অলপ নিজৰ হিচাপত পানী দি লৈছোঁ আমি দুজন বেছি নহয় তো পেকেট গৰম মছলা আছে অলপমান মই দিম বেছি নিদিওঁ আৰু ধনিয়া দিওঁ তো যে তৰকাৰী মোৰ হৈয়ে গ'ল মই নুমাই থৈ দিম বাকী চব ঠিকে আছে এয়া মই তৰকাৰী নুমাই থ'লোঁ এয়া হৈ গ'ল চাওকে মটন আলু কাৰী চিম্পল তৰকাৰী মটন বনাই হৈ গ'ল আমাৰ এতিয়া আমি খাম দুটাই ধুনীয়াকৈ খাম বহুত দিনৰ মূৰত লগ পাইছোঁ তো খাই উঠি অলপ কথা পাতিম তো এতিয়া ব্লগটো এনে হঠাৎ বনালোঁ আজি তো তেনেকুৱা একো স্পেচিয়েল নহয় তথাপিও মটন কাৰীটো আমি বেচেলাৰ মানুহখিনি বনোৱা ষ্টাইল এটা শিকাই দিলোঁ সঞ্জয়কো বনাই খোৱালোঁ তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব